Hello viewers, নমস্কাৰ মই ৰাজু ভূঞা বহু দিনৰ মূৰত আপোনালোকৰ মাজত ৰং বিৰং চেনেলৰ জৰিয়তে আহিছো আজি আমি ধুনিয়া প্লেস এটাত আছো এইটো হৈকিয়াপৰাৰ ভিতৰৰ গাঁৱৰ এটা এনেকুৱা জংগল আছে আৰু খুব ধুনিয়া প্লেস ইয়াত মানুহ পিকনিকো খাব পাৰে আৰু খুব ধুনিয়া প্লেস আজি বিশেষ কাৰণ এটাৰ কাৰণে আহিছো বিশেষ কাৰণটো কম বাৰু তাৰ আগতে আমি পৰিচয় হওঁ এয়া ভাইটি নামটো কোৱা নমস্কাৰ মোৰ নাম শ্ৰী হেমাংকৰ ডেকা আৰু ঘৰ और याते सकियापा सकियापा हेमांकर डेका खूब प्रतिभावान लड़ा एजन और सरुर पर बहुत स्पोर्ट्सर लगत जड़ित और पारिले हेल्प करिब और आपनार लगर सहाय बिचारिलो और आमार चेनेलটো जितु धर आहिब এতিয়া लाइक शेयर जी पारे करिब और হয় হয় ঠিক আছে और ইয়াৰ মাজত আছে মানৱ ইউ অভিনয়ৰ লগত জড়িত আজি আমি মানৱ আৰু ময়ে আহিছো আৰু মানৱে এইয়া এখেতক সৰুৰ পৰাই পাইছে মানৱে ক'লে যে বোলা এটা ৰাজুদা ভিডিঅ' এটা কৰোঁ আৰু ভিডিঅ'টো কি আমি জনাই আছোঁ চাই থাকিব ৰং বিৰং হয় আপোনালোকে যিটো দেখিলে एटू एटा मार्शल आर्टिस्ट प्रेक्टिस है और आपनालोकको কৈছো যে मार्शल आर्ट तो शिकिब लागे और बहुत जरूरी और आजिकाली क्षेत्र माने मार्शल आर्ट बहुत जरूरी और प्रतिटो घरत लड़ा छालीक जुने हक जिमान बिलाक बुढ़ा लय एकदम सरुर পৰা बुढ़ा लय मार्शल आर्ट तो बहुत प्रयोजन हेलो व्यूअर्स आपनालोके भिडिओটো চাই আছে কেনে পাইছে জনাব লাইক কমেন্ট শেয়ার কৰিব আৰু কমেন্টত জনাব আমি সৰুকে কৰিছো ভিডিওটো আৰু এতিয়া কথা হল আজিকালি মহিলাসকলৰ বহুত সেলফ এটা এটো ডিফেন্স নিজক পৰীক্ষা কৰাৰ কাৰণে কিছুমান এনেকুৱা টেকনিক শিকাটো বহুতে প্ৰয়োজন হৈ পৰিছে আৰু শিকিব লাগে এতিয়া তুমি কোৱা কিছুমান টেকনিক বিলাক কেনেকৈ কৰা যায় হেৰি এনেকে ধৰা মানুহে ছোৱালী গৰাকী ৰাস্তাৰে গৈ আছে মানে কোনোবাই হাতত ধৰিছে তো কেনেকুৱা কি সেফটি আছে অলপ দেখাই দিলে ভাল লাগিব এতিয়া চাওক এতিয়া মহিলাবিলাকৰ বিশেষকৈ লেডিজবিলাকৰ কথা ক'লে মহিলা আৰু ছোৱালী সৰুৰ পৰা একদম ডাঙৰলৈ গ'লো তেওঁলোকক একচুৱেলি আজিকালি যিবিলাক ঘটনা ঘটি আছে তেওঁলোকক একচুৱেলি মাৰ্চেল আৰ্টটো খুবেই প্ৰয়োজন হয় হ্যাঁ তাৰ কাৰণে মই অলপ সৰু সুৰা সামান্য বেছিক এটা মই দেখুৱাম Hey! Fight! Oi, puxa ora. Puxa na rua. আপোনালোকৰ যদি শিকিব মন আছে এনেকৈ পাৰ্সোনালি এই ভাইটিক লগ কৰিব পাৰে তেখেতৰ ফোন নম্বৰ আমাৰ ইনবক্সত পাব আপোনালোকে যোগাযোগ কৰিলে আমি নাম্বাৰটো দি দিম এয়া আহক মাৰ্শিয়েল আৰ্ট শিকাবি অল ৰং বিৰং চাই থাকিব